নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আজি মই আপোনালোকক মই দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এতিয়া মই মুখত এটা বস্তু লগাম, গতিকে আপোনালোককো দেখুৱাই আছোঁ ব'লক। প্ৰথমতে ফ্ৰিজৰ পৰা আনি লওঁ আৰু এইখিনি দেখিছেনে, মই তিয়হৰ গুটিখিনি মই এনেকৈ বাতি এটাত থৈ দিছিলোঁ আৰু ফ্ৰিজত থৈ দিছিলোঁ। এতিয়া ফ্ৰিজত যিহেতু আইচ হৈ গ'ল, গতিকে মই এতিয়া মুখত ভালদৰে সানি ল'ম। স্ক্ৰাব যেনেকৈ ঘঁহে আপোনালোকে তেনেকৈ ঘঁহি ল'ব মুখখনত। মই হাতেদিও ভালদৰে ঘঁহি লৈছোঁ আৰু গৰম দিনত এনেকৈ ঘঁহিবচোন, মুখখন বহুত ফ্ৰেছ লাগে আৰু এনেকৈ ঘঁহি 10 মিনিট থৈ দিব। আৰু এতিয়া মই মুখখন ধুই আহিলোঁ আৰু এতিয়া স্কিনটো একদম ছফ্ট লাগিছে। আৰু তাৰপিছত আপোনালোকে যিটো মইশ্চাৰাইজাৰ ইউজ কৰে সেইটো লগাই ল'ব। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া এটা ভিডিঅ' শ্বুট কৰি আছোঁ। এয়া দেখিছেনে, কাপোৰ একদম য'ত ত'ত পৰি আছে। কি ভিডিঅ' বনাইছোঁ আপোনালোকে গম পাইছেই চাগে। এইটো ভিডিঅ' আপোনালোকে আগতে চাবলৈ পাব, ব্লগটো মই পিছত দিম। আজি ভাত খাওঁতে কণীৰ দম বনাইছিলোঁ, একদম নৰ্মেলকৈ বনাইছিলোঁ। কেনেকৈ বনাইছিলোঁ আপোনালোকে ৰেচিপিটো চাই লওকচোন, তেতিয়ালৈকে মই ভিডিঅ'টো শ্বুট কৰি লওঁ। আজিৰ কণী দমৰ ৰেচিপিটো মই একদম চিম্পলকৈ বনাইছিলোঁ। সকলোৱে জানেই বনাবলৈ, হ'লেও মই কেনেকৈ বনালোঁ দেখুৱাওঁ ভাবিলোঁ। আৰু এতিয়া মই প্ৰেছাৰ কুকাৰত ডিম আৰু আলু বইল কৰিবলৈ পাতি দিছোঁ, এটা হুইচেল অহালৈকে। আৰু এফালে মই বিলাহী 2টা লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ আৰু অলপমান নহৰু আদা। গতিকে মই সকলোখিনি মিক্সাৰত মাৰি ল'ম। এক্সট্ৰাকৈ মাৰিব, গোটেইখিনি একেলগতে নামাৰিব। প্ৰথমতে মই পিঁয়াজখিনি মিহি মিহিকৈ কুটি ল'ম আৰু এইখিনি ভালদৰে মিক্সিত পিচি ল'ম। এয়া পিঁয়াজখিনি পিছা হৈ গ'ল, একদম স্মুথকৈ পিচি লৈছোঁ। আৰু তাৰপিছত মই বইল কৰা আলুখিনি লৈছোঁ আৰু কণীকেইটাও মই গুচাই ল'লোঁ। আৰু এয়া পিঁয়াজখিনি পিচি লৈছিলোঁ আৰু এয়া আদা নহৰু পেষ্টটো আৰু এইখিনি বিলাহীৰ পেষ্ট। আৰু এটা ছাইডে মই কেইটামান গোটা জিৰা লৈছোঁ আৰু তেজপাত এখিলা লৈছোঁ আৰু লং, ডালচেনি, ইলাচি এটা লৈছোঁ আৰু বাকী গুড়ি মছলাখিনি লৈ লৈছোঁ। এতিয়া মই গেছত এখন কেৰাহী পাতি ল'ম আৰু কেৰাহীখন গৰম হোৱাৰ পিছত মই তাত জোখ অনুসৰি মিঠাতেল দি দিম। আৰু মিঠাতেলখিনি যিহেতু গৰম হৈছে, গতিকে মই ইয়াত অলপমান নিমখ আৰু অলপমান হালধি দি দিম, যিহেতু ডিমকেইটা ফ্ৰাই কৰিম। আৰু এতিয়া ডিমকেইটা ফ্ৰাই কৰি ল'ম ৰঙা হোৱালৈকে। ডিমকেইটা অলপ অকিয়াই দিব, নহ'লে ফুটি যাব। আৰু এতিয়া এইখিনি ৰঙাকৈ মই ফ্ৰাই কৰি ল'লোঁ। তাৰ পৰা মই এইখিনি উঠাই ল'ম আৰু এতিয়া সেই একেখিনি তেলতে মই আলুকেইডোখৰো ফ্ৰাই কৰি ল'ম, বইল কৰি ৰখা। এই আলুকেইডোখৰো ৰঙাকৈ মই ফ্ৰাই কৰি ল'ম। এয়া আলুখিনি ফ্ৰাই হৈ গৈছে, গতিকে মই আলুখিনিও এখন প্লেটত উলিয়াই ল'ম। আৰু এতিয়া সেইখন কেৰাহীতে মই কণীৰ দমটো বনাম আৰু এতিয়া আকৌ মিঠাতেল দি দিম জোখ অনুসৰি। আৰু এতিয়া প্ৰথমে গোটা জিৰাকেইটা দি দিম আৰু গোটা জিৰাকেইটা ফুটি হোৱাৰ পিছত মই তেজপাত কেইখিলাও ইয়াত দি দিম আৰু লগতে লং, ডালচেনি, ইলাচিকেইটাও মই দি ভালদৰে ৰঙা হোৱাকৈ লৰাই ল'ম। আৰু এতিয়া পিঁয়াজৰ পেষ্টখিনি ঢালি দিম। আৰু বন্ধুসকল, কেমেৰাটো যিহেতু ধোঁৱা হৈ গ'ল, গতিকে ক্ষমা কৰি দিব তাৰ কাৰণে। আৰু এতিয়া মই এইখিনি ৰঙা হোৱালৈকে ভালদৰে ভাজি থাকিম আধা মিনিটমান। আৰু এতিয়া মই আদা নহৰুৰ পেষ্টখিনিও দি দিম আৰু আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে মই প্ৰায় 1 মিনিটমান সময় ভাজিম। এয়া আদা নহৰু ভজা হৈ গৈছে। এতিয়া মই বিলাহীখিনিও ইয়াত দি দিম আৰু ভালদৰে তেল ওলোৱালৈকে ভাজি ল'ম। আৰু এতিয়া মই ইয়াত জোখ অনুসৰি হালধি, নিমখ আৰু শুকান মছলাৰ গুড়িখিনি ইয়াত দি ল'ম। আকৌ পুনৰ মই এই সকলোখিনি মিহলি হোৱাকৈ ভালদৰে লৰাই ল'ম। এয়া বিলাহীৰ পৰা পানীটো ওলাই গৈছে। এতিয়া মই জোখ অনুসৰি নিমখ দি দিম, আকৌ ভালদৰে পুনৰ লৰাই ল'ম। এয়া দেখিছেনে, মছলাখিনি একদম শুকান হৈ গৈছে। গতিকে মই ইয়াত ফ্ৰাই কৰি ৰখা আলুখিনি দি ভালদৰে আকৌ পুনৰ লৰাই ল'ম। যিহেতু আলুখিনি মছলাখিনিৰ সৈতে মিহলি হৈ গৈছে ভালদৰে, গতিকে মই এতিয়া ফ্ৰাই কৰি ৰখা ডিমকেইটাও দি আকৌ পুনৰ ভালদৰে লৰাই ল'ম। যিহেতু মছলাখিনি
শুকান হৈ সিজি গৈছে। এতিয়া মই ইয়াত জোখ অনুসৰি পানী দি দিম। বিলাহীৰ পেষ্ট বনোৱা বাতিটোতে পানী লৈ দুবাতি মই পানী দি দিলোঁ আৰু এতিয়া এইখিনি উতল অহালৈকে প্ৰায় 10 মিনিটমান মই ঢাকি ৰাখিম। যিহেতু 10 মিনিট হৈ গৈছে, এয়া এইখিনি উতলিবলৈ লৈছে, গতিকে মই শেষত ইয়াত অলপমান কস্তুৰী মেথি দি দিম। এইটো অপচনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। এয়া আমাৰ ডিমৰ কাৰী ৰেডি হৈ গ'ল, গতিকে আমি ভাতৰ লগত পৰিৱেশন কৰিম। এতিয়া ভিডিঅ'টো শ্বুট কৰা হৈ গ'ল আৰু এতিয়া এইখিনি গোটেইখিনি সামৰিব লাগিব, গতিকে মই এইখিনি সামৰি লওঁ, আকৌ লগ পাই আছোঁ পুনৰ। আৰু এতিয়া যিহেতু আবেলি হ'ল, গতিকে আমাৰ গছত ভাত কেৰেলা লাগি আছে, আজি ছিঙিম। কেইবাটাও লাগি আছে, এয়া মই ছিঙি ল'ম। এয়া আৰু এটা ছিঙি লৈছোঁ। এইটো লওকচোন। আৰু সেইফালেও দুটা লাগি আছে, এইটো এটা মই ছিঙি ল'ম। আৰু সেইফালে দুটাও লাগি আছে, সেইকেইটাও মই ছিঙি ল'ম। অকল ভাত কেৰেলাই লাগি আছে, বাকী গছবোৰ যিহেতু বেছি বৰষুণ দিলে, গতিকে মৰি গ'ল। ভেন্দিও দিছিলোঁ, ভেন্দি গছো মৰি থাকিলে। আৰু এতিয়া আবেলি হৈছে, সেয়া ৰামধেনুখন দেখিছেনে? কিমান ধুনীয়া লাগিছে নহয় জানো? আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ তেন্তে ধন্যবাদ।